নমস্কাৰ বন্ধুসকল, এছআৰএল ইটো সিটো বহুতৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ শুকতি কেনেকৈ বনোৱা হয়। হয় বন্ধুসকল, শুকান মাছ খুন্দি শুকতি কেনেকৈ বনোৱা হয় সেই বিষয়ে আজি আপোনালোকক সুন্দৰকৈ ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে বন্ধুসকল, আপোনালোকক এটা সৰু অনুৰোধ জনাব বিচাৰিছোঁ। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক এটাও কৰি দিব আৰু বহুত বেছি ভাল লাগিলে শ্বেয়াৰ এটাও কৰি দিব। তেন্তে বলক আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে আমি এনেকৈ ধুনীয়াকৈ মাছখিনি চালনীত দি ধোঁৱা চাঙত শুকুৱাই ল'ব লাগিব। এনেকৈ সুন্দৰকৈ ৰ'দত শুকুৱালেও হ'ব, তথাপিও ধোঁৱা চাঙত এনেকৈ জুইত শুকুৱালে বেছি ভাল হয়। তাৰপিছতে আমাক লাগিব এনেকুৱা কচু এজোপা, দৈ কচু। সাধাৰণতে আমাৰ প্ৰত্যেক অসমীয়া ঘৰতে এনেকুৱা কচু এজোপা পোৱা যায়, যিটো কচু নেকি আমাক নোখোজাই বুলি জানো। সেই বিষয়ে অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম বাৰু। তাৰপিছতে আমাক এনেকুৱা এটা উৰাল লাগিব, ধান বা পিঠা খুন্দা তেনেকুৱা উৰাল এটা লাগিব। সেই উৰালটো ধুনীয়াকৈ ধুই মেলি এনেকৈ ধুনীয়াকৈ ধুই মেলি খন্তেক ৰ'দত শুকাব দিব পাৰিলে ভাল। ৰ'দত শুকুৱাই ল'ব লাগে। তাৰপিছত সেই কচুজোপাৰ ঠাৰিকেইডাল এনেকৈ কাটি আনি বখলিয়াই ধুনীয়াকৈ কুটি ল'ব লাগিব। চালনী বা ডলা এখনত ধুনীয়াকৈ এনেকৈ কুটি ল'ব লাগিব আমি। এতিয়া আমি এনেকৈ ধুনীয়াকৈ মাছখিনি উৰালত খুন্দিব লাগিব। প্ৰথমে এয়া দেখুৱাই আছোঁ আপোনালোকক। এনেকৈ হাতেৰে লৰাই দিবলৈ অকণমান অসুবিধা হয়, যিহেতু কাঁইট সোমাব পাৰে হাতত। সেইবাবে আমি হেতা বা তেনেকুৱা চামুচ এখন ব্যৱহাৰ কৰিব পাৰোঁ। এয়া মাছখিনি এতিয়া খুন্দি এনেকৈ গুড়ি কৰা হ'ল। এনেকৈ আমি ধুনীয়াকৈ গুড়ি কৰি ল'ব লাগিব খুন্দি শুকান মাছখিনি। তাৰপিছত আমি সেই কচুখিনি যিখিনি কুটি লৈছিলোঁ আমি এনেকৈ দি পুনৰ খুন্দিব লাগিব। মাছখিনিৰ সৈতে মিহলাই খুন্দিব লাগিব। এনেকৈ ধুনীয়াকৈ খুন্দিব লাগিব আমি, যাতে মাছ আৰু কচুখিনি মিহলি হৈ যায়। এনেকৈ লৰাই দিব লাগিব। তাৰপিছত আমি ধুনীয়াকৈ এনেকৈ কাঁচৰ বা প্লাষ্টিকৰ বৈয়াম এটাত আমি ধুনীয়াকৈ এইখিনি এনেকৈ হেঁচি হেঁচি ভৰাব লাগিব। আৰু এয়াই হৈছে শুকতি। এইখিনি আমি বহু দিনলৈ এনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, এবছৰ দুবছৰলৈকে। এইখিনি আমি পিছত পাতত দি বা টাৱা এখনত দি ধুনীয়াকৈ খাব পাৰোঁ। এয়াই হৈছে অসমীয়া পৰম্পৰাগত এবিধ খাদ্য, শুকতি মাছ। বিশেষকৈ অসমৰ মিচিং জনগোষ্ঠীয়ে এই খাদ্যবিধ বেছিকৈ ব্যৱহাৰ কৰে। তেওঁলোকে শুকতি মাছক কয় নামচিং বুলি, আৰু বড়োসকলে কয় নাফাম বুলি। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নমস্কাৰ।